Hello everyone, welcome to my channel Let's Learn with NAYAN. আপোনালোক সবকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল Let's Learn with NAYAN. So আজি আমি জেনাৰেল নলেজ কিছুমান কোৱেশ্চন আলোচনা কৰিবলৈ গৈ আছো ফৰ অল কম্পিটিটিভ এক্সাম যেনে অসমত আমাৰ এতিয়া আহি আছে কি আসাম পুলিচ কনষ্টেবল দেন জেইল ৱাৰ্ডাৰ দেন এই সাব ইন্সপেক্টৰ সব আসাম পুলিচৰে ভেকেন্সি হয় আৰু তাৰ পৰীক্ষা খুব সোনকালেই হ'বলৈ গৈ আছে ঠিক আছে তো তাৰ কাৰণে মই কিছুমান আপোনালোকৰ কাৰণে জিকে কোৱেশ্চন লৈ আহিছো সেইবোৰ আলোচনা কৰিবলৈ গৈ আছো ফাৰ্স্ট কোৱেশ্চন কি আছে দ্য ফাৰ্স্ট লেডি টু বিকাম মিছ ৱৰ্ল্ড মানে প্ৰথম মহিলা যিজনী কি হৈছিলে মিছ ৱৰ্ল্ড হৈছিলে তেওঁৰ নাম কি আছিলে ৰীতা ফাৰিহা ওকে দ্য ফাৰ্স্ট ওমেন জাজ ইন সুপ্ৰিম কোৰ্টৰ প্ৰথম ওমেন জাজ কোন আছিলে মিষ্ট্ৰেছ মীৰা সাহিব ফাতিমা বিবি মীৰা সাহিব ফাতিমা বিবি কোন আছিলে আমাৰ সুপ্ৰিম কোৰ্টৰ প্ৰথম জাজ আছিলে ঠিক আছে দ্য ফাৰ্স্ট ওমেন গভৰ্ণৰ অফ এ ষ্টেট ইন ফ্ৰী ইণ্ডিয়াত প্ৰথম গভৰ্ণৰ ওমেন গভৰ্ণৰ কোন আছিলে মিষ্ট্ৰেছ সৰোজিনী নাইডুৱে আছিলে প্ৰথম ওমেন গভৰ্ণৰ ওকে ফ্ৰী ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন কি দ্য ফাৰ্স্ট ওমেন প্ৰাইম মিনিষ্টাৰ ইন ইণ্ডিয়া ওমেন প্ৰাইম মিনিষ্টাৰ মানে প্ৰথম মহিলা মানে প্ৰধানমন্ত্ৰী কোন আছিলে মিষ্ট্ৰেছ ইন্দিৰা গান্ধী আছিলে আমাৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ঠিক আছে দ্য ফাৰ্স্ট ওমেন টু ক্লাইম মাউণ্ট এভাৰেষ্ট প্ৰথম মহিলা যিজনী কি কৰিছিলে মাউণ্ট এভাৰেষ্ট প্ৰথম ক্লাইম কৰিছিলে তেওঁৰ নাম কি আছিলে বেচেন্দ্ৰী পালে প্ৰথম মহিলা হয় যিজনী কি কৰিছিলে আমাৰ মাউণ্ট এভাৰেষ্টটো ক্ৰছ কৰিছিলে ঠিক আছে দ্য ফাৰ্স্ট ওমেন টু ক্লাইম মাউণ্ট এভাৰেষ্ট টুৱাইছ মাউণ্ট এভাৰেষ্ট দুইবাৰকে পাৰ কৰিছিলে সেই মহিলাজনৰ নাম কি আছিলে সন্তোষ যাদৱ ঠিক আছে সন্তোষ যাদৱে তেওঁ আছিলে দেন নেক্সট কুৱেশ্যন 7 নম্বৰ দ্য ফাৰ্স্ট ওমেন প্ৰেচিডেণ্ট অফ আইএনচি মতলব কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো প্ৰতিষ্ঠা হৈছিলে কিমান 1885 চনত তো তাৰ প্ৰথম মহিলা প্ৰেচিডেণ্ট কোন আছিলে মিষ্ট্ৰেছ এনি বেচেণ্ট আছিলে কি ফাৰ্স্ট প্ৰেচিডেণ্ট ওকে সো নেক্সট কুৱেশ্যন চাওক দ্য ফাৰ্স্ট ওমেন পাইলট ইন ইণ্ডিয়া IAF ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ প্ৰথম মহিলা পাইলট কোন আছিলে হৰিতা কৌৰ দয়াল ঠিক আছে দ্য ফাৰ্স্ট ওমেন এয়াৰলাইন পাইলটৰ প্ৰথম কোন আছিলে দুৰ্বা বেনাৰ্জী ঠিক আছে দুৰ্বা বেনাৰ্জী আছিলে প্ৰথম কি এয়াৰলাইনৰ পাইলট ওমেন পাইলট ঠিক আছে দ্য ফাৰ্স্ট ওমেন অনাৰ্ছ গ্ৰেজুৱেট প্ৰথম কোন আছিলে কামিনী ৰয় ওকে কামিনী ৰয় আছিলে কোন প্ৰথম ওমেন গ্ৰেজুৱেট যিটো কয় অসমীয়াত কি স্নাতকোত্তৰ পৰীক্ষা চ' তাত কিমান চনত তেওঁ পাছ কৰি আহিছিলে 1886 চনতে ঠিক আছে নেক্সট চাওক দ্য ফাৰ্স্ট ওমেন IPS অফিচাৰ ভাৰতৰ প্ৰথম যে IPS অফিচাৰ অসমৰ মহিলাৰ ভিতৰত তেওঁৰ নাম কি আছিলে মিষ্ট্ৰেছ কিৰণ বেদী ঠিক আছে মিষ্ট্ৰেছ কিৰণ বেদী আছিল কি প্ৰথম ওমেন IPS অফিচাৰ ঠিক আছে দ্য ফাৰ্স্ট ওমেন টু ৰিচিভ নোবেল প্ৰাইজ ফাৰ্স্ট ওমেন যিজনী কি কৰিছিলে নোবেল প্ৰাইজ পাইছিলে তেওঁৰ নাম কি আছিলে মাদাৰ টেৰেছাই হ'ল প্ৰথম ওমেন যিজনী কি কৰিছিলে নোবেল প্ৰাইজ পাইছিলে ঠিক আছে সো নেক্সট কুৱেশ্যন চাওক দ্য ফাৰ্স্ট ওমেন টু ৰিচিভ ভাৰত ৰত্ন পোৱা প্ৰথম মহিলাজনীৰ নাম কি আছিলে আমি সবে জানো সেইজনী কি ইন্দিৰা গান্ধী হ'ল প্ৰথম মানে মহিলা যিজনী কি পাইছিলে ভাৰত ৰত্ন ঠিক আছে দেন চাওক দ্য ফাৰ্স্ট ওমেন টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড যিজনীয়ে জ্ঞানপীঠ বঁটা প্ৰথম পাইছিলে তেওঁৰ নাম কি আশাপূৰ্ণা দেৱী আছিলে কি ভাৰতৰ প্ৰথম মানে ওমেন যিজনী কি পাইছিলে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে সো নেক্সট কুৱেশ্যন চাওক দ্য ফাৰ্স্ট ওমেন টু ক্ৰছ ইংলিছ চেনেল পাৰ কৰা প্ৰথম মহিলাজনীৰ নাম কি আছিলে আৰতি সাহাই আছিলে কি মানে প্ৰথম ওমেন যিজনী কি কৰিছিলে ক্ৰছ কৰিছিলে ইংলিছ চেনেল সো আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে 15টা জিকে কুৱেশ্যন লৈ আহিলোঁ যিটো আশা কৰোঁ আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এই পেণ্ডেমিক চিটুৱেশ্যনত আপোনালোকৰ মই কম্পিটিটিভ এক্সামত তৈয়াৰী কৰাবলৈ সহায় কৰিব পাৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ